বহু সময় ধৰি গাঁৱৰ বহু মানুহে এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হৈছিল, কিয়নো ৰাতি হ'লে তেওঁলোকৰ ঘৰত কাৰোবাৰ শব্দ নাইবা খোজকাঢ়ি ফুৰা শব্দ শুনিবলৈ পাইছিল। কিন্তু ভয়ত কাৰো সাহস হোৱা নাছিল বাহিৰলৈ ওলাই যাবলৈ। এদিন হঠাৎ ঘৰৰ ভিতৰত হুলস্থুল সৃষ্টি হ'ল। হেৰি, ইয়াত কোনোবা এজন আছে, সোনকালে আহকচোন। ক'তা? ইয়াত চোন কোনোৱে নাই। তুমি মিছামিছিকে এনে চিঞৰি থাকা। ব'লা, বহুত ৰাতি হ'ল, এতিয়া শুই থাকোঁগৈ। যোৱা কেইদিনমানৰ পৰা মানুহজনীৰ কি হৈছে জানো? তাতে গাঁওখনতো ইমান অপায় অমংগল, একো ধৰিবই নোৱাৰা হৈছোঁ পাই। মা, কালি বোলে আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰত বোলে ভূত ওলাইছিলে। আজিৰ পৰা মই আৰু বাহিৰত খেলিবলৈ নাহোঁ। ব'লা আমি ঘৰলৈ যাম, আৰু আজিৰ পৰা ভালদৰে দুৱাৰ খিৰিকিবোৰো ভালদৰে মাৰি থ'ব লাগিব। এতিয়া ভয় খাই খেলৰ পৰা ঘৰ পাইছেহি। ব'লা। বহুদিনৰ পাছত ইমান সুন্দৰকৈ খানাবোৰ দেখিছোঁ, কিন্তু দেই আজি পেট ভৰাই খাব লাগিব পাই। ৱাহ। হেৰি, পাকঘৰত কোনোবা সোমাইছে নেকি? আহকচোন চাওঁকি। মোৰ কিন্তু বৰ ভয় লাগিছে, ইমান ৰাতি কোনোবা আহিছে। এয়া কি মোৰ সন্মুখত এনেদৰে হাতটো লৰি আছে? আহক চাওঁকি। সাৱধান ৰাইজ, সাৱধান, গাঁৱত ভূত ওলাইছে, ভূত। নৰেনৰ ঘৈণীয়েকে এইমাত্ৰ নিজৰ ঘৰত এখন হাত দেখা পাইছে ৰাইজ, গতিকে সাৱধান হওক, ঘৰৰ ভিতৰত থাকক ৰাইজ, ঘৰৰ ভিতৰত থাকক। যোৱাকালি শুনিছা নহয় দেউতা, গাঁৱত কি ওলাইছে? গতিকে আজিৰ পৰা সন্ধিয়া হ'লে তুমি ওলাই মেলি নাযাবা, কিন্তু মই এতিয়াই কৈ থলোঁ। এই ভূত ওলোৱাৰ পৰা কলৈকো ভালকৈ ওলাব নোৱাৰা হৈছোঁ। আজি আহক, আজি ভালকৈ শিক্ষা দিম বাপেকে। আহিলি, ইমান দিনে গাঁওখনত শান্তি নাইকিয়া কৰিছ। আহ, আজি তোক ভালকৈ সেকা দিম। মোক বচোৱা, মাৰিলোঁ। শুনিছা বৰুৱানী, ব'লা ইয়াৰ পৰা সোনকালে যাম, বহুত ৰাতি হ'ল। কালি দীপিকাৰ দেউতাক হেনো ভূতে মাৰি পেলালে।